যদি তুমি মেকআপ সেকআপ লগাই ইমান বেছি ভাল নোপোৱা দেন এইটো ভিডিঅ' একদম নাচাবা কাৰণ এইটো গোটেইটো ভিডিঅ' মেকআপৰ ওপৰতে হ'ব মই যেতিয়া মোৰ ভিডিঅ'বোৰ আপলোড কৰোঁ সেই তাৰে কমেণ্টছত মই প্ৰায়ে এটা প্ৰশ্ন পাওঁ যে মই লিপ শ্বেডছ কি ব্যৱহাৰ কৰোঁ সেইকাৰণে আজি মই আহিছোঁ ৰিচেণ্টলি মই লগাই খুব বেছি ভাল পোৱা কেইটামান লিপষ্টিক দেখাব এইটো ছেট হৈছে মাৰ্চ কছমেটিক্সৰ এটা তিনিটা ধুনীয়া শ্বেডছ আহি যায় স্পেচিয়েল অকেজন হওক বা ডেইলি ৱেৰৰ কাৰণে একদম পাৰফেক্ট এইটো আৰু মোৰ ফেভৰেট শ্বেডটো হৈছে এইটো যিটো মই আজিকালি সদায়ে লগাওঁ ইমান ধুনীয়া শ্বেড ন আৰু কি জানা এইকেইটা লিপষ্টিক বহুত বেছি লং লাষ্টিং যিহেতু ফৰ্মুলাটোও বহুত লাইট হয় সেইকাৰণে বেছি দেৰি লগাই থ'ব অশান্তি নালাগে আৰু কি জানা দেখাই আছোঁ একেবাৰে ট্ৰান্সফাৰ প্ৰুফ এইবোৰ সকলো আণ্ডাৰ 500 ৰুপিজ মোক লিংক লাগে যদি ক'বা এতিয়ালৈ মই যাওঁ বাই